সকললৈ নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোলৈকে দুৰ্গা পূজা বহুত বহুত শুভেচ্ছা জনালোঁ। এতিয়া আমি আহিছোঁ ডিব্ৰুগড়ত পূজা চাবৰ বাবে। অষ্টমী দিনাখন আমি ডিব্ৰুগড়ত পূজা চাবলৈ গ'লোঁ। ইমানেই মানুহ হৈছিলে ডিব্ৰুগড়ত। বহুতেই ভাল লাগিলে আৰু যিকেইখন আমি পূজা চালোঁ গোটেইকেইখন পূজা চোৱা নহ'ল আৰু বহুত ৰাতি হৈ গ'ল আৰু মানুহৰ ভিতৰলৈও সোমাব পৰা নাছিলোঁ দুখনমান পূজাত। বহুতেই ভাল লাগিলে, সেইবাবে ভিডিঅ' এটা এনেদৰে বনাই ৰাখিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। দেখিছিলে মানুহ কিমান মানুহ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানেই।